এয়া বৰ্তমান আৰম্ভ হ'বলৈ যে আছে অৰ্জুন শীল আৰু সোমেশ্বৰ বৰৰ মাজত এয়া প্ৰথমে ষ্ট্ৰাইক কৰিছে এয়া চাওক অৰ্জুন শীলে ষ্ট্ৰাইক কৰি পেলাই এটাও গুটি পকেট কৰিবলৈ সক্ষম নহ'ল এতিয়া বৰ্তমান সোমেশ্বৰৰ হাতত ষ্ট্ৰাইক সুন্দৰ এটা গুটি পকেট কৰিবলৈ সক্ষম বৰ্তমান পজিশ্যনত নাই গুটি যিহেতু ড্ৰ কৰি পেলাই পজিশ্যন বনাই ল'বলৈ চেষ্টা প্ৰয়াস কৰিছে সোমেশ্বৰ বড়ো অৰ্জুন শীলৰ হাতত ষ্ট্ৰাইক কিন্তু এতিয়াও পকেট নহ'ল পুনৰবাৰ সোমেশ্বৰৰ হাতত ষ্ট্ৰাইক আপোনালোকে চাই থাকিব এয়া সোমেশ্বৰ বড়োৰ নাকাম সফল নহ'ল পকেট কৰিবলৈ বৰ্তমান অৰ্জুন শীলে প্ৰথমটো গুটি পকেট কৰিবলৈ সক্ষম আৰু দ্বিতীয় গুটিও পকেট কৰিছে চাই থাকিব আপোনালোকে তৃতীয়টো গুটি চতুৰ্থ গুটি পঞ্চমটো গুটি ষষ্ঠ গুটি কণ্টিনিউৱাছলি পকেট কৰি আছে 6 নম্বৰ গুটি এইটো 6 নম্বৰত থমকি ৰ'ব লগা হ'ল আকৌ ইয়াত সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক পকেট 5টা গুটি আছে আৰু 5টা গুটি আছে এইটো গুটিও পকেট কৰিবলৈ সক্ষম সোমেশ্বৰ বড়ো এয়া চাওক সোমেশ্বৰ বড়ো পুনৰ পকেট কৰিবলৈ সক্ষম সোমেশ্বৰ বড়ো নিশ্চিত ৰূপত ফিনিছ কৰিব আমাৰ অৰ্জুন শীল এয়া অৰ্জুন শীলে ফিনিছ কৰিবলৈ সক্ষম হ'ল আপোনালোকে দেখা পাই আছে অৰ্জুন শীল প্ৰ' প্লেয়াৰ ফ্ৰম ভকতপাৰা আৰু এই খেলুৱৈক মই পৰিচয় কৰাই দি আছোঁ মাত্ৰ 14 বছৰত ভৰি দিছে ইমানে পাকৈত খেলত সুন্দৰ খেল দেখাবলৈ সক্ষম হৈ আছে বৰ্তমানলৈ এয়া মোৰ বাওঁফালে অৰ্জুন শীল যদিহে আপোনালোকৰ এলেকাত কোনোবা তেনেকৈ ভাল খেলুৱৈ আছে চেলেঞ্জ ল'ব পাৰি অৰ্জুন শীলৰ লগত আপোনালোকে আহিব সুন্দৰ খেলুৱৈ বৰ্তমান ভকতপাৰাৰ অৰ্জুন শীল বৰ্তমান খেল চলি আছে সোমেশ্বৰ বড়ো বনাম অৰ্জুন শীলে পইণ্ট ল'বলৈ সক্ষম এয়া চাওক সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক ৰেড ড্ৰ কৰিবলৈ গৈ আছে চাই থাকিব আপোনালোকে বঢ়িয়াৰ ৰিবন কৰি হ'লে পকেট কৰিবলৈ সক্ষম আমাৰ সোমেশ্বৰ বড়ো এয়া চাওক কনফাৰ্ম কৰিব নোৱাৰিলে সোমেশ্বৰ বড়ো গ্ৰেট মিষ্টেক আৰু বৰ্তমান অৰ্জুন শীলৰ হাতত ষ্ট্ৰাইক পকেট কৰিবলৈ সক্ষম প্ৰথমটো গুটি দ্বিতীয় গুটি দ্বিতীয় শ্বট পুনৰবাৰ তৃতীয় শ্বট চতুৰ্থ শ্বট ৰেড এটেম্প কৰিছে সম্পূৰ্ণ এয়া চাওক ৰেড কনফাৰ্ম এয়া চাওক গুটি পকেট কৰিবলৈ প্ৰয়াস কিন্তু নাকাম যথেষ্ট ধাৰ আছে অৰ্জুন শীলৰ হাতত আৰু এয়া চাওক পুনৰবাৰ অৰ্জুন শীল কাট কৰি পকেট কৰিবলৈ সক্ষম আৰু দুটা গুটি এয়া চাওক এটা আৰু সোমালে এতিয়া ফিনিছ টাচ কেনেকৈ খেলে এইটো চাবলগীয়া নহ'ল ফিনিছ কৰিব নোৱাৰিলে অৰ্জুন শীল বৰ্তমান পুনৰ সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক পকেট লাষ্ট গুটি কেনেকৈ ফিনিছ দিয়ে এইটো চাবলগীয়া নাই থাৰ্ড পকেট প্ৰয়াস কৰিছিল কিন্তু নহ'ল এইটো চাওক লাষ্ট গুটি কেনেকৈ খেলে অৰ্জুন শীলে ধৈৰ্য সহকাৰে খেলিব নোৱাৰিলে বৰ্তমান সোমেশ্বৰ বড়ো ফিনিছ টাচ কৰিবলৈ সক্ষম বৰ্তমান পইণ্ট 6 আৰু 7 বেছি ব্যৱধান নাই বৰ্তমান দুয়োজনৰ মাজত মাত্ৰ 6 আৰু 7 পইণ্টটো চাই থাকিব অৰ্জুন শীল 7 পইণ্ট আছিল আপোনাৰ অৰ্জুন শীলে ষ্ট্ৰাইক কৰিব দুটা গুটি পকেট কৰিবলৈ সক্ষম আকৌ ড্ৰ কৰিছিল এয়া অৰ্জুন শীল সোমেশ্বৰ নাই অভাৰ হিট নাই বৰ্তমানলৈ অৰ্জুন শীলৰ নৃত্য দেখিবলৈ সক্ষম হোৱা নাই নিশ্চয় দেখা পাব আপোনালোকে অৰ্জুন শীলৰ এটা নৃত্য আছে এটা ভংগীমা এইটো নিজস্ব ভংগীমা আমাৰ অৰ্জুন শীলৰ চাব আপোনালোকে চাই থাকিব নিশ্চয় এবাৰ হ'লেও দেখা পাব আৰু এয়া সোমেশ্বৰৰ হাতত ষ্ট্ৰাইক সুন্দৰ কাট কৰিবলৈ প্ৰয়াস কিন্তু নাকাম এইটো অৰ্জুন শীল এই চাওক
Red flower for Arjun. Sumeswar Boro. Nah, default. Arjun ছিল আউট স্ট্রাইক স্ট্রাইক পকেট পুনৰ অৰ্জুন ছিলে চান্স পাব যেহেতু ডাবল পকেট হৈছে পকেট কৰিবলৈ সক্ষম অৰ্জুন ছিল বৰ্তমানে অৰ্জুন ছিল নৃত্য দেখা পোৱা নাই সুন্দৰ পকেট কৰিবলৈ সক্ষম সোমেশ্বৰ বড়ো এগেইন গুড শট বাই মিস্টাৰ সোমেশ্বৰ বড়ো আৰু দুটা গুটি আছে আপোনালোকে চাই থাকিব থাৰ্ড পকেট চাওক আপোনালোকে এইটোৱে কয় প্ৰ প্লেয়াৰ এয়া মই শ্ল' মোশ্যনত দেখুৱাই দিছোঁ কেনেকৈ খেলে আপোনালোকে চাই থাকিব থাৰ্ড পকেট বাই সোমেশ্বৰ বড়ো এয়া চাওক পাৰফেক্ট শট বাই সোমেশ্বৰ বড়ো প্ৰ প্লেয়াৰৰ এটা পৰিচয় তাৰমানে সুন্দৰ কাট কৰিবলৈ প্ৰয়াস কিন্তু নাই নাকাম এয়া পুনৰ সোমেশ্বৰ বড়োৰ পইণ্ট ল'বলৈ সক্ষম 14 আৰু 9 বৰ্তমান এয়া সোমেশ্বৰ বড়োৰ 9 আমাৰ এই অৰ্জুন শিলৰ 14 পইণ্ট এতিয়া ষ্ট্ৰাইক কৰিব আমাৰ অৰ্জুন শিলৰ পইণ্ট 20 সোমেশ্বৰ বড়োৰ এয়া সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক ৰেড এটেম্প কৰিছে সম্পূৰ্ণ এতিয়া কনফাৰ্ম কৰিব পাৰে না নোৱাৰে এইটো চাবলগীয়া কনফাৰ্ম কৰিছে সোমেশ্বৰ বড়ো তৃতীয়টো শ্বট গুড শ্বট তৃতীয় শ্বটো সফলভাৱে পকেট কৰিবলৈ সক্ষম সোমেশ্বৰ বড়ো আৰু এয়া চতুৰ্থ গুটিও পকেট কৰিবলৈ সক্ষম সোমেশ্বৰ বড়ো প্ৰ প্লেয়াৰ এয়া চাই থাকিব পঞ্চমটো শ্বট মিষ্টেক আৰু বৰ্তমান অৰ্জুন শিলৰ হাতত ষ্ট্ৰাইক আৰু পইণ্ট হৈছে এতিয়া 9-20 অৰ্জুন শিলৰ 20 পইণ্ট আৰু এয়া সোমেশ্বৰ বড়োৰ মাত্ৰ 9 পইণ্ট আৰু এয়া চাওক কেনেকৈ ধাৰ আছে অৰ্জুন শিলৰ হাতত সুন্দৰ গুটি পকেট কৰিবলৈ সক্ষম হৈছিল আৰু এয়া পুনৰবাৰ সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক পকেট কৰিলে সোমেশ্বৰ বড়ো এতিয়া চিন্তা কৰি আছে সোমেশ্বৰ বড়ো যিহেতু পৰৱৰ্তী কেনেকৈ খেল খেলিলে অৰ্জুন শিলক পৰাজিত কৰিব পাৰে সেয়া ৰণ কৌশল কৰি আছে আমাৰ সোমেশ্বৰ বড়ো যিহেতু যথেষ্ট আগবাঢ়ি আছে অৰ্জুন শিল সোমেশ্বৰ বড়োতকৈ 11 পইণ্ট ব্যৱধান অৰ্জুন শিল আৰু সোমেশ্বৰ বড়োৰ মাজত চাওক সোমেশ্বৰ বড়োৰ এতিয়া 3টা গুটি আৰু অৰ্জুন শিলৰো আছে 3টা গুটি পজিশ্যনৰ কথা আছে ইয়াতে পকেট কৰিবলৈ সক্ষম নহ'ল এয়া চাওক অৰ্জুন শিলৰ হাতত পুনৰ ষ্ট্ৰাইক এয়া চাওক চান্স ল'লে ফিনিচিং কিন্তু কাম নহ'ল আকৌ গুটি এটা ব্লক লাইনত ফাঁচি গ'ল সোমেশ্বৰ বড়োৰ যিহেতু দুটা ছাইডত কলা কলা থিয়া হৈ আছে প্ৰাচীৰ ৰূপত এয়া চাওক সোমেশ্বৰ বড়ো কি টেকনিক অৱলম্বন কৰে কি পদ্ধতি কৰিলে পইণ্ট পাব এয়া চিন্তা কৰি আছে আমাৰ সোমেশ্বৰ বড়ো কিন্তু এয়া গুটি এইটো শ্বট নাই ক্লিয়াৰেন্স ল'লে নহ'ল অৰ্জুন শিল নিশ্চিত ৰূপত পইণ্ট পাবলৈ সক্ষম নহ'ল গ্ৰেট মিছ বাই অৰ্জুন শিল আমাৰ এয়া চাওক আৰু এটা গুটি আছে পকেট কৰিবলৈ সক্ষম নহ'ল অৰ্জুন শিলৰ পইণ্ট ট্ৰেক পাবলৈ সক্ষম অৰ্জুন শিল এয়া অৰ্জুন শিলে ষ্ট্ৰাইক কৰিছে এটাও পকেট কৰিবলৈ সক্ষম নহ'ল এয়া সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক প্ৰথম শ্বটত সফল দ্বিতীয় শ্বট চাবলগীয়া চাই থাকিব দ্বিতীয়টো শ্বটত দুটা পকেটত দুটা গুটি পকেট কৰিবলৈ সক্ষম আৰু ইয়াত তৃতীয়টো শ্বট চাবলগীয়া এয়া সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক প্ৰ প্লেয়াৰ সোমেশ্বৰ বড়ো এয়া তৃতীয় শ্বট সফলৰূপে এটা গুটি পকেট কৰিবলৈ সক্ষম আৰু চতুৰ্থবাৰৰ কাৰণে পকেট কৰিলে আৰু পঞ্চমটো শ্বট চাবলগীয়া পকেট কৰিব পাৰে নে নোৱাৰে পঞ্চমটো শ্বট বিফল আৰু বৰ্তমান অৰ্জুন শিলৰ হাতত ষ্ট্ৰাইক চাই থাকিব এয়া দুটা গুটি পকেট কৰিবলৈ সক্ষম নহ'ল বৰ্তমান পুনৰ সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক
এয়া পকেট কৰিলে এতিয়া চিন্তা কৰি আছে যথেষ্ট ডেঞ্জাৰ জোন এতিয়া বৰ্তমান যথেষ্ট পইণ্টত আগবাঢ়ি আছে অৰ্জুনশীল যিহেতু গেমৰ সন্মুখত মিষ্টেক খেলিব নোৱাৰি চিন্তিত আমাৰ সোমেশ্বৰ বড়ো আৰু এয়া অৰ্জুনশীল হেলা ৰঙে খেলি আছে বিনা দ্বিধাই খেলি আছে নিশ্চিন্ত মনে খেলি আছে অৰ্জুনশীল আৰু বৰ্তমান সোমেশ্বৰ বড়োৰ হাতৰ ষ্ট্ৰাইক শ্ল' মোশ্যনত টানি লৈছে পজিশ্যন কৰিবলৈ প্ৰয়াস সুন্দৰ হৈছে লেজেণ্ড শ্বট বাই মিষ্টাৰ সোমেশ্বৰ বড়ো এই দুটা গুটিৰ মাজত সমাপ্ত কৰিলে এয়া চাওক লিজেণ্ড প্লেয়াৰ সোমেশ্বৰ বড়ো 19 ল'বলৈ সক্ষম হৈছে 19-21 আৰু দেখা পাব আপোনালোকে মই ৰিৱাইনৰ পিছত দেখাই দিম সুন্দৰ শ্বট লগাই পেলাই এয়া লিজেণ্ড প্লেয়াৰ ভকতপাৰাৰ এয়া সোমেশ্বৰ বড়ো 28 এয়া অৰ্জুনশীল বৰ্তমান নৃত্য নকৰিলে এতিয়া নৃত্য কৰিব আপোনালোকে চাব নৃত্য এটা আছে নিজস্ব ভংগীমাৰে নৃত্য এটা আছে আমাৰ অৰ্জুনশীলৰ চাই থাকিব এয়া ছাৰ্ভিচ কৰিব অৰ্জুনশীল বৰ্তমান 19 আৰু 28 ব্যৱধানত এয়া অগ্ৰগতি লৈ আছে অৰ্জুনশীলে ষ্ট্ৰাইক কৰিছে ডাইৰেক্ট হিট শ্বট তেনেকুৱা পাৰে নেকি অৰ্জুনশীলে ডাইৰেক্ট হিট কৰিলে পুনৰ অৰ্জুনশীল পকেট কৰিবলৈ সক্ষম নহ'ল মানে কনফাৰ্ম নহ'ল বৰ্তমান সোমেশ্বৰৰ হাতত ষ্ট্ৰাইক সোমেশ্বৰৰ হাতত ষ্ট্ৰাইক সুন্দৰ শ্বট পাই সোমেশ্বৰ বড়ো দুয়োজনে প্ৰ' খেলুৱৈ 19 আৰু 28ত এয়া পকেট কৰিবলৈ সক্ষম অৰ্জুনশীল সুন্দৰ শ্বট সমাপ্তিৰ দিশে অগ্ৰসৰ অৰ্জুনশীল নাই নৃত্য বৰ্তমানে নকৰিলে আমাৰ অৰ্জুনশীলে এয়া সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক চাই থাকিব পকেট কৰিবলৈ সক্ষম দ্বিতীয়টো শ্বট এগেইন ছাকচেছ শ্বট বাই মিষ্টাৰ সোমেশ্বৰ বড়ো আৰু ইয়া গোবিন্দ বড়ো খেল উপভোগ কৰি আছে বহি লৈ আৰু ইয়া অৰ্জুনশীলৰ হাতত পুনৰ এটা সুবিধা আহিছে নাই সুবিধা হাতত পাই পাতত হেৰালে অৰ্জুনশীলে বৰ্তমান সোমেশ্বৰ বড়োৰ হাতত ষ্ট্ৰাইক গোবিন্দই টিপছ দি আছে সোমেশ্বৰ বড়োক গোবিন্দ বড়ো ইয়া আৰু চাই থাকিব অকণমান পিছুৱাই দিছে কিন্তু অৰ্জুনশীলে পকেট কৰিবলৈ সক্ষম আৰু এইটো গেম আপ অৰ্জুনশীল জিকিবলৈ সক্ষম